হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে। তো এইখন হ'ল আপোনাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এপ্লিকেশ্যন ফৰ্ম আবেদন পত্ৰ। তো এইখন কেনেকৈ ফিল আপ কৰিব দেখুৱাই আছোঁ আপোনালোক সকলোকে ভিডিঅ'টোৰ জৰিয়তে। তো চাব শেষলৈকে A to Z তো সকলোখিনি দেখুৱাম। তো প্ৰথমতে এইটো ইয়াত লিখা আছে 1 নম্বৰত আত্মসহায়ক গোটৰ সদস্যৰ নাম, মানে আত্মসহায়ক গোটৰ সদস্যৰ নামটো এতিয়া ইয়াত লিখিব লাগিব। লিখি থোৱা আছে ইয়াতে, আপোনালোকে লিখি ল'ব। তাৰপিছত আত্মসহায়ক গোটৰ নাম, আত্মসহায়ক গোটৰ আপোনাৰ যি নাম হয় ইয়াতে লিখিব লাগিব। আমাৰ ইয়াতে লিখি থোৱা আছে, লিখি থৈছোঁ। তো আত্মসহায়ক গোটৰ MIS কোড, সকলো আত্মসহায়ক গোটৰ এটা MIS কোড থাকে। তো ইয়াত ফিল আপ কৰিব লাগিব এই কোডটো, ইয়াতে ফিল আপ কৰিছোঁ বাৰু। তাৰপিছত ইয়াত মোবাইল নম্বৰ ফিল আপ কৰিব লাগিব। তাৰপিছত জাতি, আপোনালোকে কি জাতিত পৰে, জেনেৰেল, OBC, ST, অনুসূচিত SC যোনটো হয়। আমি OBC দিয়া আছে ইয়াতে OBC। তো আবেদনকাৰী মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি? যদি হয় তেতিয়াহ'লে yes দিব লাগিব, আৰু যদি নহয় তেতিয়াহ'লে no দিব লাগিব। তাৰপিছত আছে আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত হয় নেকি? যদি হয় তেনেহ'লে হয় দিব লাগিব, আৰু নহ'লে ইয়াত দিব লাগিব টিক চিন। তাৰপিছত ইয়াত দিব লাগিব ছেভিংছ বেংক একাউণ্টৰ নম্বৰ, মানে আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো ইয়াত ফিল আপ কৰিব লাগিব। তাৰপিছত বেংকৰ নামটো ইয়াত ফিল আপ কৰিব লাগিব। তাৰপিছত শাখাৰ নাম ইয়াত ফিল আপ কৰিব লাগিব, যি শাখা হয়। এইটো আমাৰ চৰবুক দিয়া আছে। তো IFSC কোডটো ইয়াত ফিল আপ কৰিব লাগিব। তাৰপিছত আহিলে 12 নম্বৰ গাঁও, আপুনি কি গাঁৱত বাস কৰে, গাঁওখনৰ নাম ইয়াতে ফিল আপ কৰিব লাগিব। তাৰপিছত আহিল আপোনাৰ নেক্সট পেজ। তো ইয়াত গাঁও পঞ্চায়তৰ নাম দিব লাগিব। এইটো আমাৰ ভেউৰেখা হয়, এইটো ভেউৰেখা দিয়া আছে। তো ইয়াত আহিল ব্লক নেম, উন্নয়ন খণ্ডৰ নাম, ইয়াত ব্লকৰ নামটো ইয়াত ফিল আপ কৰিব লাগিব। তাৰপিছত আহিল আপোনাৰ ইয়াত জিলাৰ নাম, ডিষ্ট্ৰিক্ট নেম। ইয়াত আপোনাৰ যি জিলা পৰে সেইটো ইয়াত ফিল আপ কৰিব লাগিব। তাৰপিছত LSC নেম, বিধানসভা সমষ্টিৰ নাম, যি সমষ্টি হয় আপোনাৰ, মানে সমষ্টিটো কি হয়। তো আমাৰ পৰে ভৱানীপুৰ, তো ইয়াত দিয়া আছে ভৱানীপুৰ চৰবুক LSC। তো আপোনালোকৰ যি পৰে সেইটো ইয়াত ফিল আপ কৰিব লাগিব। তাৰপিছত আহিল আপোনাৰ ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নং, EPIC ID নং, মানে ভোটাৰ কাৰ্ডত যিটো GML নম্বৰ থাকে সেই নম্বৰটো ইয়াত ফিল আপ কৰিব লাগিব, এনেকৈ দিয়া আছে। তাৰপিছত আহিল আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নাম, আপোনালোকে ভোটৰ সময়ত ক'ত ভোট দিবলৈ যায় সেই জাগাটোৰ নাম ইয়াতে লিখিব লাগিব। তাৰপিছত আহিল আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰ নং, পুলিং ষ্টেচন নং, মানে ভোট গ্ৰহণ কৰা যিটো স্থায়ী কেন্দ্ৰ আছে সেই কেন্দ্ৰটোৰ নম্বৰটো ইয়াত লিখিব লাগিব, ফিল আপ কৰিব লাগিব। তাৰপিছত আহিল আপোনাৰ সন্তানৰ সংখ্যা, আপোনাৰ সন্তান কেইটা আছে তো সেইটো ইয়াত লিখিব লাগিব। যদি আপোনাৰ এইখিনি বয়সৰ আপোনাৰ কন্যা সন্তান আছে তো সেই কন্যা সন্তানৰ সংখ্যাটো ইয়াত লিখিব লাগিব, স্কুলত যোৱা, আৰু নাথাকিলে নালাগে। তো ইয়াত আহিল বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নে নাই। যদি হৈছে হয় yes দিব লাগিব, আৰু যদি হোৱা নাই no দিব লাগিব। তাৰপিছত 20 অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলি কেইটা জীয়াই আছে আৰু ডাঙৰ হৈছেনে, ইয়াত yes দিব লাগিব, আৰু যদি গছবিলাক নাই মৰি গৈছে তো ইয়াত no দিব লাগিব। এইটো থ'বলৈ yes। যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছে নে, এইটো দিলে দিব পাৰে, নিদিলে নাই।
তাৰপিছত আহিলে আপোনাৰ 2021 চনৰ আগতে মাইক্ৰ'ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠন বা বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি? যদি সেই ঋণ পৰিশোধ কৰা হোৱা নাই, ইয়েছ দিব লাগিব। যদি পৰিশোধ কৰা হৈছে, ন' দিব লাগিব। তাৰপিছত আহিলে আপোনাৰ পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ। আপুনি যিটো টকা পাব সেই টকাৰে আপুনি কি কৰিব? আপোনাৰ ইয়াত ফৰ্মখন আছে পিছপিনে। কি পালন কৰিব? আপুনি ছাগলী পালন কৰিব পাৰে, গাহৰি পালন কৰিব পাৰে, যিকোনো ইয়াৰে এটা দিলে হ'ল। যি কৰে সেই পুঁজিৰ দ্বাৰা সেইটো ইয়াত ফিল আপ কৰিব লাগিব। তাৰপিছত আহিল আপোনাৰ ঘোষণা। ইয়াত দিব লাগিব আপোনাৰ নামটো। আপুনি অসমীয়াত তাতেও দিব পাৰে, ইংলিছৰ ইয়াতো দিব পাৰে। তো ইয়াত দিলে ইয়াত দিব পাৰি, ইয়াত দিলে ইয়াত দিব পাৰিম। তো ইয়াত আপোনাৰ গোটৰ মেম্বাৰজনৰ নামটো লিখিব লাগিব। তাৰপিছত ইয়াতে স্বামী বা পিতৃৰ নাম ফিল আপ কৰিব লাগিব। পিতৃ থাকিলে পিতৃ, স্বামী থাকিলে স্বামীৰ নাম ফিল আপ কৰিব লাগিব। তাৰপিছত আহিলে আপোনাৰ আপুনি কেই তাৰিখে এই ফৰ্মখন ফিল আপ কৰিছে সেই তাৰিখটো ইয়াত লিখিব লাগিব। তাৰপিছত স্থান, মানে ক'ত ফিল আপ কৰিলে স্থান লিখিব লাগিব। তাৰপিছত ইয়াৰ আপোনাৰ আবেদনকাৰীৰ স্বাক্ষৰ, মানে যোনে এই ফৰ্মখন আবেদন কৰিছে, এপ্লাই কৰিছে, সেই আবেদনকাৰীজনৰ নামটো ইয়াত লিখিব লাগিব। চিগনেচাৰ অফ এপ্লিকেণ্ট। তাৰপিছত আহিল আপোনাৰ সংকল্প পত্ৰ 1। ইয়াত লিখা আছে ইয়াৰ দ্বাৰা মই শ্ৰীমতী মানে কি হয়, ইয়াত আপোনাৰ আবেদনকাৰীৰ নামটো ফিল আপ কৰিব লাগিব। তাৰপিছত পিতা বা স্বামীৰ নামটো ইয়াত ফিল আপ কৰিব লাগিব। তাৰপিছত বয়সটো ইয়াত দিব লাগিব, কিমান হৈছে বয়স। তাৰপিছত ইয়াত দিব লাগিব আত্মসহায়ক গোটৰ নামটো, যি গোটে হয় সেই গোটটোৰ নামটো দিব লাগিব। তাৰপিছত এটা গোটৰ MIS কোড থাকে, সেই কোডটো ইয়াত লিখিব লাগিব। গোটৰ MIS কোড থাকে, মানে সেই কোডটো ইয়াত লিখিব লাগিব। তাৰপিছত ইয়াত যোনে এই ফৰ্মখন আবেদন কৰিছে তাইৰ চিগনেচাৰটো ইয়াত লিখিব লাগিব, মানে নামটো লিখিব লাগিব। তাৰপিছত সংকল্প পত্ৰ 2 ইয়াতো লিখিব লাগিব আবেদনকাৰীৰ নাম আৰু স্বামী বা পিতাৰ নাম ইয়াতে লিখিব লাগিব। তাৰপিছত বয়স লিখিব লাগিব, গোটৰ নামটো লিখিব লাগিব। তাৰপিছত এটা MIS কোড থাকে ক'লোৱে, সেই কোডটো ইয়াতে ফিল আপ কৰিব লাগিব। তাৰপিছত মোৰ উপস্থিতিত আবেদনকাৰীয়ে যোনে মানে এই তাৰপিছত দিব লাগিব ইয়াত আবেদনকাৰীৰ নামটো ইয়াতে লিখিব লাগিব আৰু সাক্ষীৰ সময়ত যোনে আছিল তাত তেওঁৰ নামটো ইয়াত লিখিব লাগিব, যোনে থাকে সাক্ষী মানে। তাৰপিছত ইপিনে আছে ইংলিছত, অসমীয়াত লিখিলে ইংলিছৰখিনি লিখিব নালাগে। তো তাৰপিছত আহিল আপুনি অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো। ইয়াত সেই ফটো ফিল আপ কৰিব লাগিব। বৃক্ষৰোপণ কৰাৰ সময়ত যি ফটো তোলা হৈছিল GPS মেপ কেমেৰাৰে, তো সেই ফটো ইয়াত দুখন ফিল আপ কৰিব লাগিব। তাৰপিছত ইয়াৰ ইপিনে এইখিনিয়ে আছিল ভিডিঅ'টো। তো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা নতুন ইম্পৰ্টেণ্ট ভিডিঅ' পাবৰ কাৰণে। তো বাই বাই।